প্ৰথম কথা মোৰ নামটোৰ লগতে মই গৰিমা শইকীয়া গাৰ্গ মই গতিকে সেই সত্তা এটা মই লগত লৈয়ে ফুৰিছোঁ প্ৰথম কথা আৰু মই নিজে কিবা এটা পৰিচয় মোৰ হোৱাৰ আগতে মই তেওঁৰ মানে জীৱন সংগীয়ে হৈছোঁ গতিকে সেইটো বস্তু মোৰ জীৱনত সদায় থাকিব আৰু সেইটোৱে মোক কেতিয়াও একো অসুবিধা কৰা নাই অসুবিধা অকণমান এটা ক্ষেত্ৰতে কৰে যেতিয়া মানে কেতিয়াবা ধৰা একেলগে কোনোবা এখন ক্ষেত্ৰত কাম কৰিছোঁ নহয় তেতিয়া মানে তেওঁক মোৰ নিজৰ কামটোত ৰাতিপুৱাৰ পৰা মই ধৰা মোৰ কামটোত গুৰুত্ব দিব লগা হৈছে কিন্তু তেওঁক মানে বহুত চাব লগা হয় ন কেতিয়াবা বহুত শিশুসুলভ হয় বহুত কেয়াৰলেছ হয় গতিকে তেওঁৰ বহুত কথা চাব লগা হয় সেই তেতিয়া মানে কি হয় গোটেই ইউনিটটোৰ মানুহে আজি তুমি দেবুৰ কথা কৈছাও দেবুদাৰ কথা গতিকে ইয়াত আছে চাই আছে এইফালৰ পৰা মই কৈছোঁ সেইখন চিনেমাটো মোৰ এইটো হৈছে যে মই নিজৰ কামটোত মানে গুৰুত্ব দিয়াৰ আগতে কেতিয়াবা মই জুবিনক উঠাই জুবিনে কি খালে কি কৰিলে আগতে জুবিন ঠিকে চেতলে আহিছেনে সেইখিনি মই চাই দিব লাগে তেতিয়াই মোৰ দিগদাৰটো হয় তাৰ বাহিৰে মানে নিজৰ কামখিনিতকে আগত মানুহজনক ঠিক ঠাককে চম্ভালি মেলি মোৰ নিজৰ কামটোও সমানে কৰিব কাৰণ সেইটোতো মই পিছুৱাই থ'ব নোৱাৰো সেইটোৰ কাৰণে মই দেৰি কৰিব নোৱাৰো ইউনিট এটাক মই ৰখাব নোৱাৰো গতিকে সেইখিনিও কৰিব লাগিব আৰু সেইমতে মোৰ টিমটো মই ষ্ট্ৰং কৰি ল'ব লাগিব তাৰমানে যি মোৰ লগত সমানে একদম কৰিব পাৰে ভালকে আৰু সেইধৰণে মই মানুহজনকো মানে ঠিক ঠাক কৰি খুৱাই বুৱাই একদম নহ'লে নোখোৱাকৈ গুচি আহিব একো নোখোৱাকৈ গুচি আহিব ঠিককৈ কাপোৰ এটা নিপিন্ধাকৈ গুচি আহিব বা কষ্টিউম কিবা এটা মই যদি ৰেডি কৰি থৈ আছোঁ নিপিন্ধাকৈ গুচি আহিব মানে সেইটো হাতত দি যে একদম পিন্ধাই মেলি মানে ভৰিত চেণ্ডেলযোৰৰ সৈতে সোমোৱাই নহ'লে সেইটো কণ্টিনিউটি ব্ৰেক কৰিব কেতিয়াবা নহ'লে এৰি থৈ গুচি আহিলোঁ নহয় ৰুমত আৰু তেওঁ বিন্দাছ তেওঁৰ কিন্তু বাকীবোৰে দৌৰা-দৌৰি কৰি কিন্তু তেওঁ একদম আৰামত মানে থাকি আহিলে ন কি হ'ব আৰু হ'ব আৰু এঘণ্টা ৰ'লে একো নহয় মানে তেনেকুৱা আৰু